নমস্কাৰ সতীৰ্থসকল, PK আসাম সাউণ্ড টেকমেক চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা এনে ব্যতিক্ৰমী বিষয় আপোনালোকলৈ লৈ আহিছোঁ। তাক হয়তো আপোনালোকে আগতে পাইছে নে নাজানো। আজিৰ বিষয়টোৱে হয়তো আপোনালোকক বহুখিনি চিন্তিত কৰি তুলিব পাৰে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আহক বিষয়টোলৈ আগবাঢ়োঁ। আপুনি ভাবেনে বাৰু যে ধৰি লওক 3000 মেচিন এটা 4 ohmsত 1100 ৱাট দিয়ে আৰু স্পিকাৰ বক্স আমাৰ হাজাৰ হাজাৰ বক্স, যেনে 500 স্পিকাৰ, টুইটাৰ, সেই হিচাপে আমি ঠিকেই আছে বুলি হিচাপত পাওঁ। কিন্তু মেচিনটোৱে 3000 ৱাট মেচিনটোৱে 1100 ৱাট 4 ohmsত দিছে ঠিকেই, কিন্তু স্পিকাৰ গৈ পাইছেগৈ নে বাৰু 1100 ৱাটটো? কেতিয়াও পোৱা নাই। কিয় পোৱা নাই সেই এটা ডাঙৰ প্ৰশ্ন। কোনো পধ্যে নাপায়। ইয়াৰ কাৰণ হৈছে পেছিভ ক্ৰছঅভাৰ নেটৱৰ্কখন সি নিজে 250 ৱাট লোড কনজামশ্যন কৰে। ই কেনেকৈ কৰে, কিয় কৰে, সেইখিনি আপোনালোকক বিতংকৈ ক'ম। পাইগৈ কিমান? যদি 1100 ৱাট যদি এম্প্লিফায়াৰটোৱে 4 ohmsত দিছে, তেন্তে স্পিকাৰলৈ পোৱাৰলৈকে সি মাত্ৰ 850 ৱাটহে স্পিকাৰে পায়। গতিকে এই এটা বৰ ডাঙৰ কথা। মই গোটেইখিনি কথা আপোনালোকক সুন্দৰকৈ মই বিশ্লেষণ কৰিম, তেহে অনুমান কৰিব যে এই কথাটো কিমান সত্য আৰু শুদ্ধ। লগতে ইয়াৰ কিবা আৰু কৰিবলগীয়া আছে নেকি, তেহে অনুমান কৰিব পৰা যাব। প্ৰথমে চাৰ্কিট ডায়েগ্ৰামত অকণমান দেখুৱাই লওঁ। প্ৰথমে মন কৰক এম্প্লিফায়াৰ, আৰু এই এম্প্লিফায়াৰৰ পৰা পেছিভ ক্ৰছঅভাৰলৈ যাত্ৰা কৰিছে প্লাছ আৰু মাইনাছ। স্পিকাৰ বাবে LF ফিল্টাৰ কৰিবলৈ যাওঁতে ইয়াত মন কৰক এটা কইল, ল' পাছ ফিল্টাৰ, এটা কেপাচিটৰ, ইয়াত দুইটা চিৰিজ কৰা হৈছে। ইয়াত 100 ৱাট লোড হয়। আনুমানিকহে কৈছোঁ যদিও ইয়াক 100 ৱাট বুলিয়ে ধৰি ল'লোঁ। ঠিক তেনেকৈ দুটা স্পিকাৰ কাৰণে দুটা LF কইল আৰু দুটা কেপাচিটৰ থাকে। সিহঁত দুইটা 100কৈ কনজামশ্যন হয়, 200 ৱাট হয়। আৰু টুইটাৰ বাবেওতো একেই কথা, তাতো এটা কইল আৰু এটা কেপাচিটৰ। তাত ধৰিলোঁ সৰু কেপাচিটৰ আৰু সৰু কইল, সেইকাৰণে তাৰ কনজামশ্যনটো 50 ৱাট ধৰিলোঁ। টোটেল 100 আৰু 50, টোটেল 250 ৱাট ইয়াত কনজামশ্যন হয়। লাগিলে সি টুইটাৰটো স্পিকাৰটো লোড আমি জাপি দিওঁ বা নিদিওঁ, সি বাজক বা নাবাজক, লাগিলে তাক খুলিয়ে ৰাখোঁ, কিন্তু এম্প্লিফায়াৰৰ পৰা গৈ যেতিয়া ক্ৰছঅভাৰ নেটৱৰ্কত সোমাই অলৰেডি সিমানখিনি খৰচ হয়। সিমানখিনি খৰচ হোৱাৰ পিছতহে স্পিকাৰ আৰু টুইটাৰলৈ দিয়ে। কেপাচিটৰবিলাকৰ ধৰ্ম নন পলাৰ কেপাচিটৰ, ই AC পাছ কৰে, অৰ্থাৎ অডিঅ' ইলেক্ট্ৰিচিটি পাছ কৰে। সাধাৰণতে মন কৰোঁচোন, এটা ধৰি লওক হৰ্ণ ইউনিট LT, তাৰ ভিতৰত এটা কেপাচিটৰ থাকে চাব 3.3 MFD। এই 3.3 MFD কেপাচিটৰটো মাধ্যমে কইলত গৈছে আৰু তাৰ পৰা ডাইফ্ৰামত গৈছে। গতিকে কেপাচিটৰটো মাধ্যমে যেতিয়া 50 ৱাট 60 ৱাট যেতিয়া পাছ হৈ আছে আৰু ক্লিয়াৰ বাজি আছে, তেন্তে জানিব লাগিব সি এটা অডিঅ' ইলেক্ট্ৰিচিটি পাছ হোৱাৰ সি এটা সম্পূৰ্ণ মাধ্যম। মেচিনটোৰ পৰা পোৱা মুঠ 1100 ৱাটৰ মাজৰ পৰা 250 ৱাট কনজামশ্যন হৈ গ'ল, থাকিলগৈ 850। সিমানখিনিহে টুইটাৰ আৰু স্পিকাৰে পায়। সেইমতেদি যিমানখিনি বাজিব লাগিছিল সিমানখিনি কেতিয়াও নাপায়। আৰু যদিও জবৰদস্ত ঠেলা হৈও মেচিনটোৱে বহুত চুট পায়, কিয়নো তাত অভাৰলোড হয়। আমি হিচাপত আমি ভাবি পাওঁ ঠিকেই যে এম্প্লিফায়াৰটোৱে দি আছে 4 ohmsত 1100 ৱাট, আৰু সেই হিচাপে আমি 1100 ৱাট লোড দিছোঁ, কিন্তু প্ৰকৃততে সেয়া লোড বহুত অভাৰ হৈ আছে। আৰু নিয়মতে আছে এম্প্লিফায়াৰ লোডত স্পিকাৰ আৰু টুইটাৰ আদি টোটেল লোডটো অলপ কম হয় ভাল। যেনে 1100 ৱাট যদি দি আছে, আমিও 1000ৰ তলত লোড যদি হয়, তেন্তে এম্প্লিফায়াৰটো আৰু স্পিকাৰৰ মাজৰ স্থিতিটো ভাল থাকে।
গতিকে আমি 1100 ৱাট লোড পালোঁ, ঠিক আমি তাত লোড দি আছোঁ 1100 বুলি, তাৰ লগত আৰু 250 ৱাট প্লাছ হ'ব, টোটেল কিমান গৈ 1350। তেন্তে এম্প্লিফায়াৰটোৰ পৰা পাব লাগিব 4 ohmsৰ পৰা 4 ohmsত পাব লাগিব অতি কমেও 1500 ৱাট। আৰু বহুত ক্ষেত্ৰত দেখা যায় স্পীকাৰ 600 দিয়া হয়, 1300 ৱাট যদি বক্সটো যদি হয় তেন্তে প্ৰায় আৰু 200 ৱাটটো হাতত থাকিব লাগে। আৰু তাৰ জেগাত কি হৈছে 1300 ৱাট যদি স্পীকাৰ টুইটাৰ হৈ গ'ল তেন্তে 250 ৱাট যদি নেটৱৰ্কখনেই খাই দিলে তেন্তে 13 দিয়ে 15, 1550 ৱাট যদি হৈ গ'লগৈ তেন্তে তাত অতি কমেও 1600-1700 ৱাট যাতে 4 ohmsত দিয়ে তেনেধৰণৰ মেচিন হ'ব লাগিব, অৰ্থাৎ 5000 মেচিন। তাতোকৈ কম ৱাটৰ যদি মেচিন লগায় তেন্তে সেই সুফল চাউণ্ড বাজিব, কিন্তু সেই বিচৰা ধৰণে তেনেদৰে নাপাব বুলি অনুভৱ হয়। আপোনালোকে নিজেই পৰীক্ষা কৰি চাব, নিজে ভাবি চিন্তি চাব, চালে উত্তৰটো পাই যাব। আশা কৰিছোঁ বিষয়টো বুজি পাইছে। আৰু এনেকুৱা সৰু সৰু বিষয় লৈ পৰৱৰ্তী কালত সৰু সৰু ভিডিঅ' লৈ আহি থাকিম। পৰৱৰ্তী ভিডিঅ'ত ইয়াৰো উপায় লৈ আহিম। আজিলৈ ইমানতে সামৰিছোঁ, নমস্কাৰ।